এগৰাকী ৰহস্যময়ী নাৰী কেতিয়াবা যদি অইলত কেতিয়াবা IUCLত দিয়ে তেওঁ চাকৰি তেওঁ ঘনিষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নাম তেওঁৰ অভিস্মিতা হাজৰিকা ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক কৰিছে আৰক্ষীয়ে ডিগবৈ ৰামনগৰৰ বোৱাৰী শিৱসাগৰৰ আমগুৰিৰ জীয়ৰী অভিস্মিতা হাজৰিকা চাংমাইক প্ৰবঞ্চকৰ অভিযোগত আটক কৰিছে ডিগবৈ আৰক্ষীয়ে কাৰণ তেওঁ চাকৰি দিয়ে কেতিয়াবা অইলত কেতিয়াবা IUCLত তেওঁৰ ঘনিষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী লাখে লাখে টকালৈ নিবনুৱাৰ পৰা চাকৰি দিব IUCLত অইলত ঘটনাত জড়িত নামঘৰীয়া অভিস্মিতা হাজৰিকাৰ সৈতে সমগ্ৰ ঘটনাৰ লগত দুমদুমাৰ পৰা এজন নামঘৰীয়াকো আটক কৰিছে ইতিমধ্যে ডিগবৈ আৰক্ষীয়ে অভিস্মিতাই কেতিয়াবা ভাওনাও আগবঢ়ায় শকত পৰিমাণৰ বৰঙনিও আগবঢ়ায় অনুষ্ঠান প্ৰতিষ্ঠানত চাকৰি দিয়াৰ নিমত লাখে লাখে টকালৈ নিবনুৱাৰ পৰা আৰু সেই টকাৰে ভাওনাও আগবঢ়ায় অনুষ্ঠান প্ৰতিষ্ঠানত শকত পৰিমাণৰ বৰঙনিও আগবঢ়ায় অৱশেষত জালত পৰিল অভিস্মিতা ডিগবৈ বালিজানত থকা অভিস্মিতা হাজৰিকাৰ নিজাগৃহ ভাড়ালৈ দিয়া নিচামুক্তি কেন্দ্ৰত আত্মগোপন কৰি থকা অৱস্থাতেই আটক কৰে অভিস্মিতাক বিলাসিতা জীৱন অতিবাহিত কৰা অভিস্মিতা হাজৰিকাৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰিছে ডিগবৈ থানাত বৰ্তমান ডিগবৈ আৰক্ষী থানাৰ লকআপৰ আলহী অভিস্মিতা হাজৰিকা